আপোনালোকৰ বাৰু মন নাযায়নে আনৰ হোৱাটছআপত কোনে কি মেছেজ কৰিছে সেইবোৰ চাবলৈ, বা আপোনাৰ কাৰোবাৰ ওপৰত যদি সন্দেহ আছে তেওঁ কি মেছেজ কৰিছে তেওঁ হোৱাটছআপটো এবাৰ চেক কৰি চাব পাৰে। তেনেহ'লে চাই থাকক আমাৰ এই ভিডিঅ'টো আমি দেখুৱাম আপুনি আনৰ হোৱাটছআপ একাউণ্টটো কিদৰে আপোনাৰ মোবাইলত চাব পাৰিব, তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত দেখুৱাম। এই ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বাটনটো দবাই থওক, যাতে আমি নতুন ভিডিঅ' আকৌ আপলোড কৰিলে আপুনি সহজতে আপোনাৰ ভিডিঅ'সমূহ চাই আৰু হোৱাটছআপৰ নতুন ট্ৰিকসমূহ শিকিব পাৰে। ঠিক আছে, আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক, শেষলৈকে চাব, তেতিয়া আপোনালোকে বুজি পাব ভালকৈ। প্ৰথমতে আপুনি হোৱাটছআপটো অ'পেন কৰিব। হোৱাটছআপটো অ'পেন কৰাৰ পিছত আপুনি যাব ছেটিংছলৈ। ছেটিঙত গ'লে আপুনি কিছুমান অপশ্যন দেখিব পাব, একাউণ্ট, চাট, নটিফিকেশ্যন, ডাটা, ষ্ট'ৰেজ, হেল্প, ইনভাইট ফ্ৰেণ্ডছ। আপুনি এতিয়া আপোনাৰ প্ৰথম কামটো হৈছে কি, আনৰ একাউণ্টটো কিদৰে আপুনি চাব পাৰে যে কি চাট কৰিছে, তেওঁলোকে কাৰ লগত কথা পাতিছে, কোনটো টাইমত কথা পাতিছে, কিমান সময় কথা পাতিছে, কি কথা পাতিছে, বা তেওঁলোকৰ মিডিয়া যিসমূহ ফটো শ্বেয়াৰ কৰিছে, এই সকলোবোৰ তথ্য আপোনাৰ হাতত আহিব। আপুনি প্ৰথমতে যাব একাউণ্টলৈ। একাউণ্টত গৈ ইয়াত কেইটামান অপশ্যন দেখিব, প্ৰাইভেচি, ছিকিউৰিটি, টু ষ্টেপ ভেৰিফিকেশ্যন, চেঞ্জ নাম্বাৰ, ৰিকুৱেষ্ট একাউণ্ট ইনফৰমেশ্যন, ডিলিট একাউণ্ট। ইয়াৰ ভিতৰত আপোনালোকে যাব লাগিব ৰিকুৱেষ্ট একাউণ্ট ইনফৰমেশ্যনলৈ। ৰিকুৱেষ্ট একাউণ্ট ইনফৰমেশ্যনলৈ গ'লে ইয়াত এটা অপশ্যন পাব, এই অপশ্যনটো ইয়াত আপোনালোকে ক্লিক কৰিব। ৰিকুৱেষ্ট ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ৰিকুৱেষ্ট ৰিপৰ্টত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত এনেকৈ দেখিব পাব, প্লিজ ৱেইট এ মোমেণ্ট। তাৰপিছত আপোনাৰ ইয়াত এইদৰে এটা অপশ্যন দেখিবলৈ পাব, ৰিকুৱেষ্ট চেণ্ড, মানে আপোনাৰ ৰিকুৱেষ্টটো চেণ্ড হৈ গৈছে। তাত তলত কিছুমান লিখা আহিব, ইয়ৰ ৰিপৰ্ট উইল বি ৰেডি ইন এবাউট 3 days, মানে আপোনাৰ একাউণ্টত 3 দিনৰ ভিতৰত ৰিপৰ্টটো আপুনি পাই যাব। হয়তো 3 দিনতকৈ বেছিও লাগিব পাৰে, কিন্তু 4 দিনতকৈ, সাধাৰণতে 4 দিনতকৈ বেছি নালাগে, 3 দিনৰ ভিতৰতে পাই যায়। বা হোৱাটছআপৰ জৰিয়তে আপোনাৰ নম্বৰলৈ চেঞ্জ কৰি দিব পাৰে ৰিপৰ্টটো, আৰু ৰিপৰ্টটো চেঞ্জ কৰাৰ পিছত আপোনাৰ মোবাইলত আপোনাৰ যিটো নিজৰ মোবাইল নম্বৰ থাকিব, যিটো হোৱাটছআপ একাউণ্ট থাকিব আপোনাৰ নম্বৰত, সেই একাউণ্টটোলৈ আপুনি ট্ৰেন্সফাৰ কৰি ল'ব। ট্ৰেন্সফাৰ কৰাৰ পিছত আপুনি চাব পাৰিব তেওঁলোকে কিমান সময় কথা পাতিছে, কাৰ লগত কথা পাতিছে, কি কথা পাতিছে, সকলোবোৰ আপোনাৰ মোবাইলত আহি যাব। খালি সাধাৰণতে ৰিপৰ্টটো যেতিয়া ল'ব, তেতিয়া এটা কথা ধ্যান ৰাখিব, ৰিপৰ্টটো লোৱাৰ পিছত তাৰ একাউণ্টত আপুনি কৰিলে তেওঁৰ একাউণ্টত আপুনি সকলো ডাটাবোৰ ক্লিয়াৰ কৰি দিব। তেতিয়া আপোনাৰ সেইটো গম নাপাব যে কোনে আপোনাক ইনফৰমেশ্যন